জেএনআৰচিত মৃত্যুৰে যুঁজি হাৰ মানিলে আছু নেতা অভিজিত শইকীয়াই। সাহায্য বিলাবলৈ গৈ পতিত হৈছিল দুৰ্ঘটনাত। সদৌ অসম ছাত্ৰ সন্থাৰ 3দিনীয়া শোক ঘোষণা। 3 দিন অৰ্ধনমিত হৈ থাকিব আছুৰ পতাকা। মৃত্যুক আঁকোৱালি ল'লে এইজন ছাত্ৰ সন্থাৰ যুৱ নেতাই। মৃত্যুৰে যুঁজি হাৰ মানিলে পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অভিজিত শইকীয়াই। জেএনআৰচিৰ ভেণ্টিলেটৰত থাকিয়েই মৃত্যুক আঁকোৱালি ল'লে ছাত্ৰ নেতাজনে। উল্লেখযোগ্য যে দুদিন পূৰ্বে বিশ্বনাথৰ অসম অৰুণাচলৰ সীমান্তৰ গাঁওসমূহত বসবাস কৰা লোকসকলৰ মাজত সহায় কৰিবলৈ গৈ জৰাজীৰ্ণ বাটত দুৰ্ঘটনাত পৰি হৈছিল অভিজিতৰ বাইক দুৰ্ঘটনা। সাহায্য দি ঘূৰি অহাৰ পথত মটৰচাইকেল দুৰ্ঘটনা সংঘটিত হৈ মগজুৰ ৰক্তক্ষৰণ হয় অভিজিতৰ। বৃহস্পতিবাৰে সন্ধ্যা অৰুণাচল প্ৰদেশৰ সীমান্তৰ পৰা মটৰচাইকেলেৰে উভতি অহাৰ পথত সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগেই বিশ্বনাথ চাৰিআলিৰ JK হস্পিটেলত অভিজিতক ভৰ্তি কৰোৱা হয়, যদিও মগজুত প্ৰচুৰ ৰক্তক্ষৰণ হোৱাৰ বাবে গুৱাহাটীলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় অভিজিতক। 5 দিন ধৰি জেএনআৰচি হস্পিটেলত ভেণ্টিলেটৰত থকা অভিজিতে শেষ নিশ্বাস ত্যাগ কৰি সকলোকে পেলাই গ'ল শোকৰ সাগৰত। দক্ষতাৰ বলত অতি কম বয়সতে আছুৰ পাভৈ আঞ্চলিক সমিতিখনক নেতৃত্ব দিয়া অভিজিত আছিল সকলোৰে মৰমৰ। বিশ্বনাথ মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ 2য় ষান্মাসিকৰ ছাত্ৰ অভিজিতৰ মৃত্যুৱে আছু সদস্যসকলৰ লগতে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী শিক্ষকৰ মাজত পেলাইছে শোকৰ ছাঁ। লকডাউনৰ মাজতে সৰ্বানন্দ সোণোৱাল কেবিনেটৰ 4টা গুৰুত্বপূৰ্ণ সিদ্ধান্ত। মঙলবাৰৰ পৰা গাঁও অঞ্চলত অৰ্থাৎ আজিৰ দিনটোৰ পৰা দোকানসমূহ খুলিব পাৰিব। লকডাউনৰ মাজতে সোমবাৰে সৰ্বানন্দ সোণোৱাল কেবিনেটে ল'লে 4টা গুৰুত্বপূৰ্ণ সিদ্ধান্ত। দিছপুৰ জনতা ভৱনত অনুষ্ঠিত সোমবাৰৰ কেবিনেট বৈঠকৰ সিদ্ধান্ত অনুযায়ী মঙলবাৰৰ পৰা গাঁও অঞ্চলৰ দোকানসমূহ খুলিব পাৰিব। অৱশ্যে ৰেড জোনৰ দোকানসমূহ বন্ধ থাকিব। ৰেড জোনৰ কাষৰ গ্ৰীণ জোনৰ প্ৰথম 5 কিলোমিটাৰলৈ বন্ধ থাকিব দোকান পোহাৰ। দ্বিতীয়তে, অসমৰ এখন জিলাৰ পৰা আনখন জিলালৈ যোৱাৰ ক্ষেত্ৰত সময়সীমা 2 মে পৰ্যন্ত বঢ়াই দিয়া হৈছে। দ্বিতীয়তে, অসমৰ এখন জিলাৰ পৰা আনখন জিলালৈ যোৱাৰ ক্ষেত্ৰত সময়সীমা 2 মে পৰ্যন্ত বঢ়াই দিছে। তৃতীয়তে, লকডাউনৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত মানি চলিব অসমে। ৰাজ্য চৰকাৰে নিজাববীয়াকৈ কোনো সিদ্ধান্ত নলয়। চতুৰ্থতে, BTC কাৰ্যকাল উকলি যোৱা সম্পৰ্কত কৰোনাৰ সজাগতাৰে গণসমাৱেশ অনুষ্ঠিত নকৰাকৈ BTC নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ৰাজ্যিক নিৰ্বাচনী আয়োগক অনুৰোধ জনোৱাৰ সিদ্ধান্ত লয়। এই কথা সংবাদ মাধ্যমক জনাই সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। কণিকা কাপুৰৰ সন্মুখত নতুন বিপদ। আৰক্ষী চকীত হাজিৰ হোৱাৰ নিৰ্দেশ। লণ্ডনৰ পৰা ঘূৰি অহাৰ পিছতে কৰোনা ভাইৰাছত আক্ৰান্ত হৈছিল কণিকা কাপুৰ। ইটোৰ পিছত সিটো বিপদ জনপ্ৰিয় কণ্ঠশিল্পী কণিকা কাপুৰৰ সন্মুখত। কৰোনা ভাইৰাছৰ পৰা মুক্ত হৈ কণ্ঠশিল্পীগৰাকীয়ে এতিয়া নিজৰ পৰিয়ালৰ সৈতে সময় অতিবাহিত কৰিছে। কিন্তু হঠাৎ সোমবাৰে উত্তৰ প্ৰদেশৰ আৰক্ষীৰ এটি দলে অহা 30 এপ্ৰিলত কণ্ঠশিল্পীগৰাকীক আৰক্ষীৰ চকীত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে। কণিকাৰ বিৰুদ্ধে সমাজৰ প্ৰতি অৱহেলা আৰু দায়িত্বহীনতাৰ অভিযোগত ৰুজু কৰা হৈছে গোচৰ। উল্লেখযোগ্য যে লণ্ডনৰ পৰা ঘূৰি অহাৰ পিছতে কৰোনা ভাইৰাছত আক্ৰান্ত হৈছিল কণিকা কাপুৰ। মোৰ বিৰুদ্ধে বহু অপপ্ৰচাৰ হ'ল, তথাপিও এতিয়ালৈকে মনে মনে আছিলোঁ। কাৰণ কিয় ক'লে কণিকা কাপুৰে। ইনষ্টাগ্ৰামত এটা বিশেষ পোষ্ট শ্বেয়াৰ কৰিছে কণিকা কাপুৰে এই প্ৰসংগত। চাই ভাল লাগিলে লাইক কৰক, কমেণ্ট কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক। লগতে বেল আইকনটো দবাবলৈ নাপাহৰিব যাতে আমি দিয়া নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে চাবলৈ পায়।